হাই গাইজ ৱেলকাম বেক টু মাই চেনেল আখতাৰ লাইফ আইনলৈ স্বাগতম জনাইছোঁ আৰু মই আজি আপোনালোকৰ ওচৰলৈ মেগীৰ এটা সহজ ৰেচিপি এটা লৈছোঁ চাই নিশ্চয় ভাল পাব আহকচোন মই কেনেকৈ বনালোঁ আপোনালোকক দেখুৱাওঁ ইয়াৰ কাৰণে মই মেগী 2 পেকেট লৈছোঁ মেগী 2 পেকেট মই খুলি হাতেৰে ভালদৰে ভাঙি ল'ম আৰু মই ইয়াত দি দিছোঁ মান ধনিয়া পাত মোৰ ওচৰত ধনিয়া নাই সেইকাৰণে মই মান ধনিয়া দিছোঁ আৰু কাটি ৰখা পিয়াজ দিছোঁ অকণমান জলকীয়া গুড়ি সোৱাদ অনুসৰি নিমখ আৰু কেঁচা জলকীয়া দুটা কাটি দিছিলোঁ এইটো মিক্স কৰি মই ৰাখি দিম আৰু এইফালে মই এটা বাটি লৈছোঁ ইয়াত সৰু বাটিৰে বাটি মই ময়দা লৈছোঁ আৰু মই অলপ পানী দি এইটো মিশ্ৰণটো ভালদৰে বনাই ল'ম যাতে গোটা গোটা ৰৈ নাযায় ডোটো মোৰ ৰেডি হৈ গ'ল আৰু ইয়াত অকণমান মই হালধি গুড়ি দিম আৰু মই ভালদৰে মিক্স কৰি ল'ম আৰু মই ইয়াত এতিয়া মেগীৰ মিক্স কৰা গোটেইখিনি মই ইয়াত দি দিম ভালদৰে মিক্স কৰি ল'ম এইটো এটা এইখিনি মোৰ ভালদৰে মিক্স কৰা হৈ গ'ল আৰু মই কেৰাহী এটাত অলপ ৰিফাইন দি চাৰিওফালে লগাই লৈছোঁ আৰু মই এতিয়ালৈকে গেছত কেৰাহীটো দিয়া নাই আৰু গোটেইখিনি মই ইয়াত দিছোঁ মই চামুচৰ সহায়েৰে এনেকৈ গোল কৰি দিছোঁ এইটো মোৰ এতিয়া ৰেডি হৈ গ'ল আৰু এতিয়া মই এইটো গেছত বহাই দিম আৰু ইয়াত ঢাকন লগাই দিম এতিয়া 5 মিনিটৰ কাৰণে আৰু একেবাৰে ল' ফ্লেমত ৰাখিব লাগিব 5 মিনিটৰ পিছত মই এনেকৈ উল্টাই দিম আৰু লাহে লাহে দিব লাগিব যাতে ভাঙি নাযায় আকৌ মই এতিয়া উল্টা সাইডটো দি দিম কেৰাহীত আৰু এয়া মোৰ ৰেডি হৈ গ'ল যদি মোৰ ভিডিওটো ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু লগতে সাবস্ক্ৰাইব কৰি দিব আৰু কোনোবা যদি মেগী বেয়া পায় তেতিয়াহ'লে আলুৰে বনাব পাৰিব আৰু ইয়াৰ কাৰণে মই এটা আলু লৈছোঁ আৰু আলুটো বাকলি গুচাই লৈছোঁ আৰু মই চেকনিৰ সহায়েৰে এনেকৈ সৰু সৰুকৈ ৰুকি লৈছোঁ আৰু এইফালে এটা বাটিত মই আলুখিনি ভালদৰে 2-3 বাৰ ভালদৰে ধুই ল'ম ভালদৰে ধুই মই হাতেৰে এনেকৈ চেপি ল'ম যে পানীটো এক্সট্ৰা পানীটো ওলাই যায় এতিয়া মই আলুখিনি দি দিম মেগী মছলা অকণমান আৰু হালধি গুড়ি সোৱাদ অনুসৰি নিমখ পিঁয়াজ দি দিছোঁ কেঁচা জলকীয়া দিছোঁ আৰু ভালদৰে মিক্স কৰি ল'ম গোটেইখিনি
আৰু ইয়াতে দিছোঁ মই ময়দা 2 চামুচ। এইফালে মই বাটি এটা লৈছোঁ আৰু ইয়াত মই দিছোঁ নৰসিংহৰ পাত আৰু গোটেইখিনি মই ইয়াত দি দিছোঁ আলুৰ মিশ্ৰণখিনি আৰু ভালদৰে মিক্স কৰিব লাগিব। আৰু ইয়াত এক্সট্ৰা পানী দিব নালাগে কাৰণ আলুৰ পৰা পানী ওলায়ে, আৰু ভালদৰে মুঠিব লাগিব। আৰু এইফালে মই এটা কেৰাহীত ৰিফাইন দি চাৰিওফালে লগাই লৈছোঁ আৰু মই মিশ্ৰণখিনি দি হাতেৰে এনেকৈ হেঁচি হেঁচি দিছোঁ। মই 5 মিনিট মই গেছত বহাই দিছোঁ আৰু ল' ফ্লেমত দিছোঁ আৰু এতিয়া মই চাৰিওফালে অলপ অলপ ঘূৰাই ঘূৰাই দিম আৰু ভাঙি যাবও পাৰে, বেছি হেঁচা দিব নালাগে। কেৰাহীটোৰ ওপৰত মই ঢাকোন এখন দি কেৰাহীটো ওলটাই দিম। আৰু এয়া মোৰ ৰেডি হৈ গ'ল। আৰু মোৰ দুটা ভিডিঅ' কেনেকুৱা পালে প্লিজ আপোনালোকে কমেণ্ট কৰিব।